মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্লাবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ মই পঞ্চমমান শ্ৰেণীৰ অংকুৰণৰ পাঠ 1 অসম আমাৰ ৰূপহীৰ প্ৰশ্নোত্তৰসমূহ। এতিয়া আহাচোন চাই লওঁ উত্তৰ দিয়া। ক ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? উত্তৰ নিজৰ জন্মভূমি অসমখনক। খ ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰ লখিমী আদৰাৰ কথা কৈছে। লখিমী মানে ধান, গতিকে ধান কটাৰ কথা কৈছে। গ শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়? শৰৎ নিশাই তৰাৰে আইৰ কেশ সজায়। ঘ পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৱে গঢ়ে। ঙ ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ নিজৰ জন্মভূমি অসমখনত। প্ৰথম চ এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? উত্তৰ অসমখনক বুজাইছে। দ্বিতীয় চ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই অসমৰ দৰে ৰসাল মাটি ক'তো বিচাৰি নাপায় বুলি কৈছে। আজিলৈ ইমানেই, আগলৈ আৰু লৈ আহিম। ধন্যবাদ।